নমস্কাৰ, মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা নতুন ৰেচিপি। আজি আপোনালোকক মই বনাই দেখাবলৈ লৈছোঁ জিকাৰ ভাজি। জিকা আৰু আলুৰ ভাজি কিদৰে প্ৰস্তুত কৰিব পাৰি আজি মই আপোনালোকক বনাই দেখাবলৈ লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ 3টা জিকা। প্ৰথমতে জিকাকেইটা মই দেখুওৱাৰ ধৰণে দুখৰকৈ কাটি ল'ব লাগিব। তাৰপিছত বাকলিখিনি ভালধৰণে গুচাই ল'ব লাগিব। তাৰপিছত কেনেধৰণে প্ৰস্তুত কৰিব লাগে মই সকলো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই যাম। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। যিহেতুকে পাচলি বতৰত খাব লাগে, এতিয়া যিহেতুকে জিকাৰ বতৰ, সেয়েহে এই ৰেচিপিটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। মই যিহেতুকে খাই খুবেই ভাল পাওঁ জিকা আৰু আলু এনেধৰণে বনাই, সেইকাৰণে আপোনালোককো মই দেখুৱাব বিচাৰিছোঁ কেনেধৰণে জিকা আৰু আলুৰ ভাজি প্ৰস্তুত কৰিব পাৰি। এয়া আপোনালোকে দেখিছে মই প্ৰথমতে জিকাৰ বাকলিখিনি গুচাই লৈছোঁ। এনেধৰণে আপোনালোকে বাকলিখিনি গুচাব। প্ৰথমতে খুব ধুনীয়া হয়, খাবলৈ খুব সোৱাদ হয় জিকা আৰু আলুৰ ভাজি প্ৰস্তুত কৰিলে। এনেধৰণে বাকলিখিনি প্ৰথমতে গুচাই ল'ব। তাৰপাছত আপোনালোকে জিকাখিনি মিহি মিহিকৈ কুটিব। যিমানে মিহিকৈ কুটে সিমানে সোনকালে সিজে। আপোনাৰ পাচলিখিনি যেতিয়া বেছিকৈ সিজিব তেতিয়া খাবলৈ বেছি সোৱাদ হয়, খাই বেছি ভাল লাগে। সেইকাৰণে আপোনালোকে সৰুকৈ মিহি মিহিকৈ জিকাখিনি বাকলি গুচোৱাৰ পিছত কুটি ল'ব, তেতিয়া খাবলৈ খুবেই সুন্দৰ হয়। আপোনালোকে দেখিছে মোৰ বাকলি গুচাই হৈ যোৱাৰ পাছত মই এইখিনি চফাকৈ ধুই লৈছোঁ। এনেধৰণে আপোনালোকে ভালধৰণে চফাকৈ ধুই ল'ব। যিহেতুকে আপোনালোকে মই দেখিছে ধুই পেলাই এইখিনি মই লৈছোঁ। তাৰপিছত এতিয়া মই কেনেধৰণে কুটিম সেইধৰণে আপোনালোকে কুটিব। এয়া চাওক, এনেধৰণে আপোনালোকে মিহি মিহিকৈ কুটি ল'ব। মোৰ জিকাখিনি কুটি হোৱাৰ পাছত মই এতিয়া 2টা আলুগুটি লৈছোঁ। আলুগুটিকেইটা ভালধৰণে কুটি ল'ব লাগিব। আপোনালোকে জিকা যেনেধৰণে কুটিছে সেইধৰণে মিহি মিহিকৈ পাতলাকৈ আলুকেইটাও কুটি ল'ব, তেতিয়া সোনকালে সিজে। যিহেতুকে নহ'লে বেছি ডাঙৰ হ'লে জিকা সিজি যাব, আপোনাৰ আলু নিসিজিব। সেয়েহে আপোনালোকে পাতলাকৈ কুটিব। আপোনালোকে দেখিছে মোৰ এটা আলু কুটি হৈ গৈছে। তাৰপিছত মই ইটো আলু কুটি লওঁ। তাৰপাছত লাগিব পিঁয়াজ। মই তাৰ কাৰণে এটা পিঁয়াজ লৈছোঁ। পিঁয়াজটো মই মিহি মিহিকৈ কুটি লওঁ, তেতিয়া খাবলৈ বেছি সোৱাদ হয় ভাজিখন। আপোনালোকে দেখিছে পিঁয়াজটো আপোনালোকে মই দেখুওৱাৰ ধৰণে কুটিব। এনেধৰণে পিঁয়াজটো কুটি ল'ব। আপোনালোকে দেখিছে মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে পিঁয়াজটো কুটিবলৈ চেষ্টা কৰিব, তেতিয়া খাবলৈ বেছি সুন্দৰ হয়। এতিয়া মই লৈছোঁ 2টা জলকীয়া 2টা কুটি ল'ব লাগিব এনেকৈ মিহি মিহিকৈ। অলপ ভাজিখনত যেতিয়া জ্বলাটো হয় তেতিয়া খাই খুবেই ভাল লাগে। মোৰ জলকীয়া 2টা কুটি হৈ গ'ল। আপোনালোকে চাওক মোৰ জিকাখিনি কুটি হৈ গ'ল। এতিয়া ব'লক মই বনাবলৈ আৰম্ভ কৰোঁ। তাৰ কাৰণে মই ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অলপ গৰম হোৱাৰ লগে লগে তাত মই মিঠাতেল দিছোঁ। তেল বেছি নালাগে জিকা ভাজিত, অলপ তেল দিলেই হয়। আপোনালোকে দেখিছে তেলখিনি গৰম হোৱাৰ লগে লগে মই যিখিনি পিঁয়াজ আৰু জলকীয়া কাটি লৈছিলোঁ সেই সকলোখিনি মই ইয়াত দি দিছোঁ। তাৰপিছত অলপ সময় ভাজিব লাগিব মই দেখুওৱাৰ ধৰণে। যিহেতুকে অলপ আমলৰি বৰণ ধৰাৰ লগে লগে তাত মই যিখিনি জিকা আৰু আলু কুটিছিলোঁ সেইখিনি দিব পৰা হৈ যাব। আপোনালোকে দেখিছে মোৰ অলপ আমলৰি বৰণ ধৰাৰ লগে লগে মই জিকা আৰু আলুখিনি দি দিছোঁ। দিয়াৰ পাছত ভালধৰণে সংমিশ্ৰণ কৰিব, যাতে তেলৰ লগত সকলোখিনি পাচলি ভালদৰে সংমিশ্ৰণ হৈ যায়। এয়া মোৰ সংমিশ্ৰণ হৈ গৈছে। এতিয়া মই ইয়াত দিব লাগিব নিমখ আৰু হালধি। নিমখ আৰু হালধিটো আপোনালোকে নিজৰ আন্দাজ মতে দিব। এয়া মই এচামুচ হালধি দিছোঁ। দিয়াৰ পাছত ভালধৰণে সংমিশ্ৰণ কৰিব লাগিব, যাতে হালধিটো ভালধৰণে সংমিশ্ৰণ হৈ যায়। তাৰপাছত মই দিব লাগিব নিমখ। মই হালধি এচামুচ দিছোঁ, ইয়াত মই নিমখো এচামুচ দিম। নিজৰ পৰিমাণ অনুসৰি মই এচামুচ নিমখ দি দিছোঁ। দিয়াৰ পাছত মই দেখুওৱাৰ ধৰণে আপোনালোকে সংমিশ্ৰণ কৰিব। জিকা ভাজিত আপোনালোকে পানী দিব নালাগে, কাৰণ জিকাটোৰ পৰা পানী যিহেতুকে ওলায়ে, সেইকাৰণে আপোনালোকে জিকাখিনি ভালধৰণে অলপ সময় লৰাব। তাৰপাছত আপোনালোকে এখন ঢাকনাৰে ঢাকি দিব। ঢাকি দিয়াৰ পাছত তাত নিজে নিজে পানী ওলাই যায়। আপোনালোকে দেখিছে মই 10 মিনিটৰ কাৰণে ঢাকি দিছিলোঁ। এতিয়া
মোৰ হৈ গৈছে। এয়া আপোনালোকে চাওক মোৰ জিকা ভাজিখিনি প্ৰায় সিজিছেই। এয়া অলপ বাকী আছে, অলপ সিজিলেই মোৰ জিকা ভাজিখন প্ৰস্তুত হৈ যাব। আপোনালোকে দেখিছে লাহে লাহে মোৰ ভাজিখন সিজি আহিছে। এনেধৰণে আপোনালোকে জিকাৰ বতৰ যিহেতুকে জিকা ভাজি প্ৰস্তুত কৰি খাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈ হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ বিদায় লৈছোঁ। ধন্যবাদ।